নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু প্ৰথমে কৈ লৈছো আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই চাই ল'বগে আমি আহিছিলো লখিমপুৰলৈ বিহু মাৰিবলৈ বুলি ৰাতিপুৱাই খোৱাৰ পৰা উঠি গা পা ধুই ললো লগতে চাহু খাই ললো এতিয়া মই বিহুলৈ বুলি ওলাইছো আৰু এতিয়া বিহুলৈ বুলি আমি ওলাই আহিলো এতিয়া পলাশদাই ফাৰ্মেসিৰ পৰা কিবা লৈছে মানে আমাৰ ঢুলিয়া কেইটাৰ হাত বিখাইছে হেনো সিহঁতৰ বাবে কিবা লৈছে এতিয়া পালোহি মই ফুকনহাট পলাশদা বান্টু গাঁৱলৈ গৈছে আৰু মই ইয়াতে ৰখিছো অলপ আগত যেহেতু কলো জধলা নিচিনা হৈ আছো মানে চুলিখিনিৰ কাৰণে কলো সেয়ে ভাবিলো চুলিখিনি একেবাৰে কাটিয়ে যাওঁ কিন্তু সেলুন বন্ধ হয় অলপ সময় ৰখাৰ পিছত সেলুন খুলিলে তেনেতে সিহঁতলৈ ফোন কৰিলো সিহঁতেনো আহিব হলেই এতিয়া আৰু চুলি কাটিবলৈ সময় নহয় সেয়ে এতিয়া মই হোটেললৈ আহিলো কিবা এটা খাবৰ বাবে চাহ খাই আহিছিলো তথাপি ভোক লাগি আছে সেয়ে পৰঠা এটাকে খাই লম বুলি হোটেলত সোমালো সিহঁত যেহেতু আহিবই হ'ল সেয়ে মই দেৰি নকৰি লৰালৰিকৈ পৰঠাটো খাই ললো এতিয়া মই পানী বটলটো লৈ সিধাই বাহিৰলৈ আহিছো মানে সিহঁত আহি পালেহি আমি এতিয়া আহি পাই গলোহি বসা গাঁও এতিয়া সকলোখিনি নাচি বাগি ভাগৰি পৰিছে লগতে ময়ো আমি এতিয়া চাহ খাবৰ বাবে বহিছো মানুহৰ ঘৰত এয়া চাহ দিলে পিঠা দিলে এতিয়া খোৱাহে কথা আৰু গাইজ বিহু মাৰি থাকোতে ভিডিঅ' কৰিবলৈ সময়ে নহলে মানে মোবাইলটো মোৰ ওচৰত নাছিলে এতিয়া দুপৰীয়া ভাত খোৱাৰ সময় হ'ল আমাৰ সেয়ে মই হাত মুখ ধুবৰ বাবে আহিছো এতিয়া হাত মুখ ধুই আহিলো সিহঁতবোৰ ইয়া চোতালতে বহি আছে আৰু ইফালে মই ডলিবা এনেকে আমি বহি আছো আৰু ইহঁতে কৈ আছিলে ৰিলছ এটা বনাব লাগে বোলে সেয়ে মই ফানি ৰিলছ এটা বনাম বুলি ক'লো মানে কেমেৰা উলিয়াই ল'লো গোটেইকেইটা বনাবলৈ গোটেইকেইটা হাঁহি অৱস্থা নাইকিয়া হৈ আছে চাই লওক তথাপিও আমাক ৰিলটো লাগেই মানে বিহু যোৱাৰ পিছত কি হ'ব নাজানো আৰু এতিয়া সকলোখিনি ইমান ধুনীয়াকৈ আছো হাঁহি ফূৰ্তি কৰি আৰু এতিয়া ৰাতি প্ৰায় 8টামান বাজিছে আমি আছো কুমাৰকাটাত এই সকলোখিনি ইয়াতে বহি আছে কথা পাতি আছে গোটেইখিনি একেলগ হৈ মানে কি ক'ম আৰু বহুত কথা পাতিছে সিহঁতে আৰু আমি আছো দীপ্তি আইতাহঁতৰ ঘৰত মানে মই ফাৰ্ষ্ট দিনা আহি য'ত আছিলো তাতে আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই চাই ল'বগে আমি ইয়াতে আজি ৰাতি ভাত সাজ খাম আৰু এতিয়া মই কাপোৰযোৰ চেঞ্জ কৰিবলৈ আহিলো কাৰণ আমি ইয়াৰ পিছত এতিয়া বিহু নামাৰো মানে আজি এতিয়া আমি ডাইৰেক্ট ৰুমলৈকে যাম ভাত পানী খাই সেয়ে মই কাপোৰযোৰ চেঞ্জ কৰি ল'বলৈ আহিলো মানে চুয়া পিন্ধি থাকিলে অলপ সমস্যা হয় ভাত চাত খাবলৈ সেয়ে মই কাপোৰযোৰ খুলি ল'লো আৰু ইহঁতবোৰে এতিয়া ভাত খাবৰ সময়ত চিপছ খাইছে চাই লওক আমি ভাত খাব বহি আছো ৰে ভাত খাব বহি আকৌ খাই আছো ৰে এতিয়া সকলোখিনি ভাতৰ পাতত বহিছে আৰু মামাহঁতে সেৱা লৈ আছে ভাত পানী খাই হোৱাৰ পিছত এতিয়া সকলোখিনি নিজৰ ঠাইলৈ যাবলৈ ওলাইছে আৰু মই পলাশদাৰ নৱজ্যোতি বাইকতে যাম এতিয়া আহি পাই গ'লো ৰুমত চ' আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'টো আছিল 16 এপ্ৰিলৰ এডিট কৰি মেলি ইয়ালৈকে বহুত দেৰি হৈ গ'ল যিহেতু এতিয়া কলেজো খুলি আছিলে এছাইনমেণ্ট কিবা কিবি তেনেকৈ বহুত দেৰি হৈ গ'ল সেয়ে স্মৃতিৰ বাবে ভিডিঅ'টো সাঁচি ৰাখিলোঁ